আমি হেতু মানে প্ৰমাণপত্ৰ সাপোৰ্ট কৰিছো বিচাৰ শক্তি ৰূপায়ণ কৰিবৰ কাৰণে আৰু বহুত বাকি আছে প্ৰমোদ বড়ো ডাঙৰীয়া যদি সাফল্য নাহে আমি ভাবিব পাৰো বিপিএফ চৰকাৰ কেতিয়াও বিচাৰ শক্তিটো ৰূপায়ণ নকৰিব আমাৰ যিখিনি শোণিতপুৰ জিলাৰ আৰু অন্তৰ্ভুক্ত হ'বলৈ আছে কাম এইখিনি গাঁও কেতিয়াও অন্তৰ্ভুক্ত নকৰিব শুনিছে না এনেকৈ পেণ্ডিং হৈ থাকিব কোনো আমাৰ কাৰ্যক্ৰম মানে ঠিক ধৰণে নহ'ব মানে কোনো বস্তু নাজানে না তা বেখাইনো जिलो रुकु मारन का मोनो नांगौ पास ने हागो फरायसालि एगा जानांगौनि थाखाय सनितपुर जिल्लानि स्कुल प्रभिन्सियेल जानांगौनि थाखाय जोंनि गामि हाबावनांगौनि थाखाय बेयाव गोबां फसंथान अनुस्थान इन्स्टिट्यूशन आहिबो এই প্ৰতিষ্ঠা হ'ব লাগে আৰু ইয়াত আমাৰ ল'ৰা ছোৱালীবিলাক চাকৰি পাব লাগে এইটো কাৰণে আৰু আমাৰ শান্তি আমি বিচাৰো আৰু শান্তি প্ৰতিষ্ঠা প্ৰমাণ কৰা ডাঙৰ নেতৃত্ব হৈছে আৰু এইটোৱে ইয়াৰ দ্বাৰা আমি শান্তিটো বিচাৰো तो बिनि थाखाय जोङो प्रमाणपत्र बिथांखौ बेबायदिनो जोङो सापर्ट खालामो दा बेखायनो जोबनायाव रायजो राजा नोंथांमोनखौ आं खावलायदों सनितपुर जिल्लानि गेलेग्रा सानथौफोरा बे आइ थाखा हमयो तो राजनीतिक मीटिंग होने हानाय ना आइ थाखा हमयो आं तो एप्सुरे বুলি ভাবিছিল এইটো লাষ্টৰ ৰাজনীতিহে হৈ গৈছে দেখোন স্যাৰ এইটো নাপায় এইটো আমি সাপোৰ্ট কৰা নাই এইটো কথা এইটো মই কৈছো লাষ্টত ঠিক আছে এতিয়া লাষ্টত আপোনালোকে এবাৰ কোন ইলেকশন আৰু কালি আমি বিজেপি সাপোৰ্ট আছে ইলেকশন আগত আপোনালোকে কিয় মিটিং দিব আমি আপোনালোকৰ সাপোৰ্ট করতো আপোনালোক কি আমাৰ বিজেপিখন নাম নহয় নেকি আপোনালোকে থাকিব না বিপৰমান থাকিব বিজেপিমান থাকিব সবে থাকিব ৰাজনীতি মই কৈছো আমাৰ কিছু ইস্যু আছে এইটো আমাৰ ভাল সাপোৰ্ট আমি আপোনালোকে ইলেকশন পিছত আহক এইটো কাৰণ কিয় আমাৰ কিছুমান কৰিব লগা কাম আছে তখন ভাল কাম কৰা নাই তখন বুজিছ গাঁও যদি মিলি পেলাই শুন এইবাৰ যদি ভাল কাম কৰি কৈ দিয়ক এইবাৰ যদি এটা আছে কৈ দিয়ক কামতে আমাৰ সমৰ্থন নাই আপনি যে ভোট দিব বিপিএফ ভোট দিব কিয় ক'ব লগা নাই কিন্তু বিপিএফ ভোট দিব কাৰণে আপুনি সাহস বা আপুনি এইখিনি সুবিধা কিয় কাৰণে পাইছে আপোনালোকৰ কথা আমি শুনিব নাই আচ্ছা এইটো ক'ব চাওঁ আমি এইটো গাঁও পাওঁ অলপতে আমাৰ এজন গোলাই খুব বেয়া পাইছে কাৰণ এইটোৱে কথা কৈছে আপোনালোকক চাওক আপোনালোকে যিখন বুজি কৰিলে এইটো বৰ কথা হ'ব না
বড় এটা সজাগতা আজি সজাগতা অভাৱ যিহেতু আহিছে ন আপোনালোকে কথা কিন্তু বড় যিখিনি কাৰোবাৰ এটা আঘাত বিভাগৰ যিটো কথা ক'ব লাগিছিল সেইবিলাক কথা কোৱা হোৱা নাই যিহেতু আজি এই সভাখনো অকল এটা নহয় ইয়াত আজি যিহেতু সময়টো যিহেতুকে ইলেকশ্যন হ'ব এই সময়ছোৱাত ইয়াত বিভিন্ন তিনি ক্ষেত্ৰত মই ক'ব বিচাৰোঁ আপোনালোকে যে কয় আমি মইতো কাজিয়া কৰা নাই ভিডিঅ' কৰিলে কিবা বেয়া হ'ব ছাৰে ধুনীয়াকৈ বুজাইছে সেইটোৱে ভিডিঅ' কৰিছোঁ ভিডিঅ'টো বেয়া ক'লেও উঠিব ভাল ক'লেও উঠিব সেইটো অঁ সেইটো ভিডিঅ' কৰা অসুবিধা পৰিৱেশ সৃষ্টি কৰিব নালাগে যাতে আমি পাৰ্টি হৈ আমি কোনো